আজি মোৰ এইটো কথা দুখ লাগে প্ৰাগ নিউজৰ এজন তাত সাংবাদিক আছে উৎপল বুলি কেইদিনমান আগতে জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰোঁ যদি আপোনালোকে শুনিব খোজে শুনিব মই শুনি লওক তেতিয়ালে তেওঁলোকে তেওঁ আজি কেইদিনমান আগতে তেওঁ জুবিনৰ বিষয়ে কি কৈছিল আপোনালোকে নিজে শুনক আজি এই দুদিন ধৰি তেওঁ তাতে থিয় হৈ পেলাই মই আপোনাক ভিডিঅ'টো আপোনালোকক দি দিছোঁ আপোনালোকে কৰি ল'ব মোৰতো লাজ লাগে ইয়াত এইবিলাক ৰাজনীতি কৰিবৰ কাৰণে এইজন হৈছে প্ৰাগ নিউজৰ সংবাদদাতা অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক তেওঁক বেলেগে শিল্পী কয় মই গায়ক বুলি কওঁ তেওঁ ৰাজীৱ সদিয়াক চিনি নাপায় তাৰপিছত তেওঁ কৈছে যে তেওঁ মৰিলে 20,000 মানুহ নহয় এইটো আৰু যোৱা দুদিনৰ পৰা তেওঁ এইটো কিহৰ কাৰণে কৰিছে জাষ্ট টু ক্ৰিয়েট যোৰহাটৰ সমান সংস্কৃতিবান মানুহ নাই বহুতে মোক যোৰহাটৰ ভাল মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছিলে যেতিয়া পৰিয়ালে নিদিয়ে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে তেওঁলোকে মেটাৰটো ইমানতে সমাপ্তি কৰিছে কিন্তু যিজন মানুহে কেইদিনমানৰ ৰজা গায়ক বুলি মই কম এই যিটো প্ৰাগ নিউজৰ কি নাম উৎপল বৰা এতিয়াতো কোনোবাই যদি জুবিনৰ ওপৰত এখন এফআইআৰ দিয়ে যে জুবিনক অপমান কৰা বুলি এই মানুহজনৰ ওপৰত এফআইআৰ হ'ব কালি তেওঁ 1.5 ঘণ্টা সময় ভাষণ দিছে আৰু যিটো বিভৎস কথা কৈ গৈছে আপোনালোকে শুনক কিন্তু জুবিন জীয়াই থাকোঁতে আমি কেতিয়াও জুবিনৰ কা আন্দোলনত জুবিনে আমাক স্পষ্টভাৱে বিৰোধিতা কৰিছিল কিন্তু এদিনৰ কাৰণেও আমি এইবিলাক কথা কোৱা নাই কাৰণ এটা জুবিন অসমৰ সম্পদ আছিলে গতিকে এই মানুহবিলাকে স্পষ্টভাৱে এটা গোটেই কথাটোক ৰাজনীতিলৈকে লৈ যাব খুজি আছে যিটো মই বাধা দিব চেষ্টা কৰি আছো 1.5 ঘণ্টা সময় কালি মানুহক উচতাইছে গতিকে এইবিলাকতো সব এফআইআৰ হ'ব যিসকলে ফেক জুবিন অনুৰাগী হৈছে দুদিন তেওঁলোকে আসল জুবিন অনুৰাগীখিনিক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব সুযোগ দিয়া নাই এখন শৱযাত্ৰা পাৰ্থিৱ শৰীৰলৈ যাত্ৰাত এজনো মদ খোৱা মানুহ থাকিব পাৰে নেকি এইটোতো মইতো নীৰৱে সহ্য কৰিব নোৱাৰো এটা পৰ্যায়লৈকে সহ্য কৰিম কিন্তু মই মুখ্যমন্ত্ৰী আসনত বহি আছো মইতো হ'ব দিব নোৱাৰো এটা পৰ্যায়লৈকে ইউ ক্যান কম্প্ৰমাইজ ঠিক আছে কিন্তু যিটো হিন্নাখন যিটো এজন লৰাই কৈছে হল্টিং কিয় নাই কংগ্ৰেছে সেইটো ৰিটুইট কৰিছে হল্টিং বুলি কোন শ্ৰেণীৰ মানুহে কয় আপোনালোকে নিজে বুজি ল'ব যে জুবিনৰ নামত হল্টিং কিয় লগোৱা নাই সো আৰু কংগ্ৰেছ দলে দ্যাট টুইট হেজ বিন retweeted by the Congress party আমি একো কোৱা নাই ঠিক আছে আমি এটা কথা বুজিব লাগে যে ইট ইজ নট এ টাইম টু প্ৰভোক আমি জুবিনক সম্পূৰ্ণ মৰ্যাদা সন্মান মৰম আদৰেৰে বিদায় দিব লাগে ইমান দুখ লগা কথা হৈছে কোনবাই গৈ পত্নীৰ বিৰুদ্ধেও কিছুমান অশোভনীয় শব্দ আজি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে এইটো অসমীয়াৰ চৰিত্ৰ এইটো নহয় এইটো অসমীয়া মানুহ এইটো হ'ব নোৱাৰে এজন সন্তানৰ মৃত্যুত মাতৃ পত্নীৰ স্বামীৰ মৃত্যুত পত্নী এই দুখৰ লগত কোনো অনুৰাগীয়ে কম্পিট কৰিব নোৱাৰে মই অনুৰাগী হ'ব পাৰোঁ কিন্তু আই কেনট ৰিপ্লেচ যে গৰিমাৰ মনত যিখিনি দুখ কষ্ট আছে তাক মই ৰিপ্লেচ কৰিব নোৱাৰোঁ যি ধৰণৰ কথা কোৱা হৈছে কি কৰিব গোটেই জুবিনক এটা কন্ট্ৰোভাৰ্সিলৈকে যে গোটেই ব্যৱস্থাটো যদি কিবা হৈছিলে সিংগাপুৰতকৈতো ভাল পুলিচ কতো নাই ৱৰ্ল্ড ৱাইড সিংগাপুৰ পুলিচ ইজ টপ ৰেংক পুলিচ যদি কিবা হৈছিল সিংগাপুৰেতো লগে লগে ধৰিব আমিও আছো আপোনাৰো তথ্য দিয়ক CIDত আহি কিন্তু সামাজিক মাধ্যমত পত্নীৰ কথা এই কথাখিনি পত্নীৰ বিষয়ে যিখিনি কথা আজি লিখা হৈছে জুবিনে জীয়াই থাকোতে এইখিনি পঢ়িলে কিমান কষ্ট পালেহেঁতেন ডেফিনেটলি এইটো আমাৰ কিবা আছে আইনে ক'ব
কিন্তু এইটোতো আমাৰ সংস্কৃতি হ'ব নোৱাৰে। ইট কেনট বি আৱাৰ কালচাৰ। গতিকে জুবিনক বিনম্ৰতাৰে সৈতে মৰমেৰে আদৰেৰে বিদায় দিয়াটো আমাৰ দায়িত্ব। তাৰ পিছত মইতো এইবিলাক কথা আপোনালোকক নকওঁ বুলি কৈ আছিলোঁ। 2টা বজাৰ পিছত কালি CID অফিচত সময় লওক, যে মোৰো ক'বলগীয়া আছে, ধুনীয়াকৈ যাওক। আজি তেওঁলোকে লিষ্টখনো বঢ়াই বঢ়াই গৈ আছে। মই অলপ আগতে ক'লোঁ, প্ৰথম শ্যাম কানু মহন্ত, এতিয়া তেওঁলোকে সিদ্ধাৰ্থ শৰ্মা, এইবাৰ তেওঁলোকে কোনোবা শেখৰ গোস্বামী মই চিনি নাপাওঁ, আৰু সঞ্জীৱ নাৰায়ণ। আকৌ এই FIR-খন কোনে দিছে? নাৰী মুক্তি বাহিনী, বঙাইগাঁও। আৰু FIR-খন দিয়াৰ পিছত আকৌ এটা উঠাই ল'বৰ কাৰণেও গৈছে। তাৰমানে এজাহাৰ 1 ঘণ্টা আগত দিছে, আকৌ এটা উঠাই ল'ব গৈছে। এইটোৰ লগত কেনেকৈ হ'ব পাৰিব আপোনালোকে কওকচোন। আপোনালোকে খবৰ কৰক, বঙাইগাঁৱত এজাহাৰো দিছে, এজাহাৰখন দিয়াৰ লগে লগে মই গম পালোঁ ট্ৰান্সফাৰ হ'ল। এতিয়া আকৌ তাৰ পৰা মোক কৈছে ছাৰ এইখন উঠাই ল'ব খুজিছে। আৰু এইটো বস্তু এনেকুৱা নেকি যে আপুনি এবাৰ দিব উঠাই ল'ব? গতিকে সেইকাৰণে মই কৈছোঁ যে তথ্য যদি আপোনালোকৰ লগত আছে, খুব সুন্দৰ কৰি CID-ক আহি দিয়ক। আৰু মইতো বহুত বেছি মইতো ভাবিবই নোৱাৰোঁ যে এবাৰ ছিংগাপুৰত পষ্টমৰ্টেম অট'স্পাই হোৱাৰ পিছত জুবিনৰ শৰীৰটো আকৌ এবাৰ কাটা কুটা কৰিম। কিন্তু মইতো মোৰ ব্যক্তিগত অনুভূতিটো ইয়াত নহ'ব। আই হেভ টু ডিচাইড এজ এ চিফ মিনিষ্টাৰ। গতিকে ৰাইজে বিচাৰিছে, মই কৰিব খুজিছোঁ। কিন্তু মই ভাবোঁ কোনোবা এটা সময়ত আকৌ মোকে মানুহে প্ৰশ্ন কৰিব যে আপুনি কিয় কাটিলে? কাৰণ এইবিলাকতো মেজৰিটি ভইচ নহয়, দিজ আৰ ফ্ৰিঞ্জ এলিমেণ্টছ। কিন্তু নকৰিলে ক'ব আকৌ নহয় মুখ্যমন্ত্ৰীয়ে কিয় কৰিব দিয়া নাই। সেইকাৰণে মই ভাবোঁ যে অহাকালি দিনটো খুব সন্মানেৰে সৈতে, জুবিন ডিজাৰ্ভ মোৰ। জুবিনে আমাৰ পৰা বহুত মৰম বিচাৰে, সি মৰমৰ আকলুৱা আছিল, মৰম বিচাৰে। তেওঁৰ এটা অত্যন্ত ধুনীয়াকৈ যোৱাকালি আমি অহাকালি তেখেতক বিদায় দিব লাগে। আৰু তাৰ পিছত যি আছে, তেওঁ সিখন দেশলৈকে যাওক, তাৰ পিছত আমি কথাবোৰ নিশ্চিতভাৱে পাতিম।